পৰীক্ষা ভাঙিল কি মজা লাগি আছে দে এতিয়া মোৰ হয় দে মোৰো মজা লাগি আছে এই ৰচোন তহঁতৰ পৰীক্ষা ভাঙছি বুলি ইমান আনন্দ লাগি আছে কিয়া কিবা এইখান বিগ প্লান আছে নেকি তহঁতৰ পৰীক্ষা ভাঙিলি বোলে এই দেউতাই মোক আলহী খাবলৈ যাব মামাহঁতৰ ঘৰত জানানে বহুত দিন হ'ল এই মামাহঁতৰ ঘৰত গৈ পোৱা নাই হয় নেকি বলতো তই মামাহঁতৰ ঘৰত ঘূৰিব যাবি ময়ো আজি ঘৰত যাই মাক ক'ব লাগিব দেই ময়ো মামাহঁতৰ ঘৰত যাম বুলি এই বলতো মই ক'লে এইবিলাক কথা ভবা নাই দেই ক'ৰবাত ঘূৰিব যাম বুলি মোৰ কি হৈছে জানানে বলতো কি কথা কৈছে তই কি কথা ভাবি আছা পিছে মই হ'লে পৰীক্ষাৰ ৰিজাল্টৰ কথা ভাবি আছোঁ পৰীক্ষাৰ ৰিজাল্টত যদি মই পাছ কৰিব নোৱাৰোঁ কি হ'ব মোৰ ৰিজাল্টৰ কথা কিয় চিন্তা কৰিছাহে আজি পৰীক্ষা ভাঙছিহে তই যা ক'ৰবাত যাই ঘূৰি আহিবি মনটো ভাল লাগিব দেই কথাটো পিছে বেয়া নহয় দেই ময়ো পিছে ঘৰত যাই মাৰ লগত ক'ব লাগিব দেই কথাটো ক'ৰবাত ঘূৰি আহোঁ নেকি পলটো ঘূৰি আহিবি তহঁতৰ মামা আছে নহয় তই মামাহঁতৰ ঘৰত যাই ঘূৰি আহিবি নহ'লে মাহী যদি আছে মাহীহঁতৰ ঘৰত যাব পাৰা বলটো তহঁতৰ মামাহঁতৰ ঘৰ ক'তে গুৱাহাটী আছে নহয় গুৱাহাটীৰ আদাবাৰীত বঢ়িয়া জেগাতেই তহঁতৰ মামাৰ বাৰী গুৱাহাটীত বোলে বহুত কিবা আছে চাবলগীয়া তাকেতো মই ভাবি আছো এইবাৰ মামাহঁতৰ ঘৰত গৈ লওঁ ক'ত যে যাম ময়ে ক'ব নোৱাৰো আমি যে কিতাপত শুনিছোঁ শৰাইঘাট ব্ৰিজ তেতিয়াহ'লে তহঁতৰ মামাহঁতৰ ঘৰত যাব লাগিলে শৰাইঘাট ব্ৰিজখন পাৰ হৈ যাব লাগেনে বাপেকে এইবাৰ মই শৰাইঘাট ব্ৰিজ ভালদৰে চাই যাম তই আকৌ কেনেকৈ যাবি বুলি ভাবিছা গুৱাহাটীত তই গম নাপা নেকি কোনত বাছেৰে নহ'লে ট্ৰেইনেহে যাব লাগে গুৱাহাটীত বাছ নহ'লে ট্ৰেইনেদিহে যাব লাগে এতিয়া আমি হ'লে এতিয়া ট্ৰেইনে এনে বাছেৰে কথাটো মই গম নাপাওঁ দেই এই দেউতাহে গম পাব ট্ৰেইন দি সুবিধা হ'লে ট্ৰেইন দি যাম বাছ দি হ'লে বাছেদি যাম বলটো বাছেদি গ'লেহে ব্ৰহ্মপুত্ৰ নদীখন আৰু শৰাইঘাট ব্ৰিজখন ভালদৰে চাব পাৰি বোলে ব্ৰহ্মপুত্ৰ নদীখনৰ নাম শুনি কথা এটা মনত পৰিছে ব্ৰহ্মপুত্ৰ আৰু এখন নদী আছিল নহয় কি আছিল সেইখন হৈছে বৰাক নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী হৈছে অসমৰ দুখন ডাঙৰ নদী এইটো কথা ক'ব বিচাৰিছিলে হয়নে অসমৰ দুখন ডাঙৰ নদীৰ নাম কি আমাৰ পৰীক্ষাত প্ৰশ্ন আহিছিল নহয় উত্তৰ হ'ল বৰাক নদী আৰু ব্ৰহ্মপুত্ৰ নদী আৰু এটা প্ৰশ্ন আছিল মোৰ মনত পৰি গৈছে মাজুলী ক'ত অৱস্থিত উত্তৰ আছিল ব্ৰহ্মপুত্ৰ নদীখনত হয়নে ঠিকেই কৈছা দেই পিছে তই যে মামাহঁতৰ ঘৰত যাবি গুৱাহাটীত বুলি ভাবিছা তই তাতে কি চাব পাৰিবি জানা তই তাতে চিৰিয়াখানা চাব পাৰিবি কলাক্ষেত্ৰ চাব পাৰিবি শংকৰদেৱ ক্ষেত্ৰ চাব পাৰিবি হয় নেকি দে পিছে ভালে হ'ল আৰু এটা কথা মোৰ দেৰি হৈ আছে দেই এই ঘৰত যাওঁ মই এতিয়া বল পিছে ময়ো ঘৰা ঘৰি হওঁ আৰু দে পিছে বল মা মা ক'ত আছা তই মই স্কুল পৰা আহিলো আজি বৈদ ভোক লাগছে ক'ত আছে তই পৰীক্ষা দি আহিলি আজি তোমাৰ পৰীক্ষা ভাঙছি নহয় দে কেনে হৈছে পৰীক্ষা আজি পাপা নকবি আৰু আজি পৰীক্ষা বহুত ভাল হৈছে দেই মোৰ মা মনটো খুব ভাল লাগি আছে দেই আগতে ভাত দিবিচোন পিছত কথা পাতিম দে আজি আকৌ ইমান ভোক লাগছে যে কি হ'লে বলতো ক'বই নোৱাৰা আকৌ আজি যে পৰীক্ষা ভাঙছি চোন ভাত দিবি
আজি যি পঢ়বা নালাগে পৰীক্ষা ভাংছি সেই বুলি আজি ইমান ফূৰ্তি লাগছে ৰচোন তোৰ দেউতাক আজি ঘৰত আহক কম দে মই তই কি কবি মাই মইহে আজি দেউতাক কম দেউতাই কৈছিল নহয় পৰীক্ষা ভাঙিলি মোক মামাহঁতৰ ঘৰত ঘূৰাব লৈ যাব হ'ব দে এইবিলাক কথা মোৰ আগত ক'ব নালাগে ঘূৰাব লৈ যাব আজিকালি দেউতা যিহে ব্যস্ত হৈছে যা ভাত দিম যা মাই দেউতাই কেতিয়া আহিব দে ঘৰত মোক দি কালি লৈ যাব লাগিব দেই মই নাজানো দেই দেউতাক আহিব দেচোন কি ইচ্ছা কবি যা আগতে ভাতকেইটা খাই ল